সাতটা শিয়াল মৰি জন্ম হোৱা বুলি যে কয় এই ই জন্ম হৈছে এটা হিয়াল সাতটা আজিলৈকে হিয়াল দেখা নাই মই মুৰ্গী খাই গেছি হয় নেকি কিনো কথা কৈ গুৰু বাছত নুঠা কথা আচ্ছা কি এতিয়া বোলে তই পাকঘৰ কি ধোৱা চিনেমাখন এক্টিং কৰিব খুজিছ কৰিলে মই ডাকু হম আচ্ছা এক্টৰনি বিলাক পুৰা আচ্ছা লাইন মাৰব যাম ঠিকে আছে তই ডাকু অভিজ্ঞতা নাই এক্টিং কৰিবৰ কাৰণে স্ক্ৰিপ্ট পঢ়িব লাগিব কি কৰিব লাগিব স্ক্ৰিপ্ট পঢ়িব লাগিব ডাইলগবিলাক লিখিলে পঢ়িব লাগিব তইতো পঢ়া শুনা নাই তোৰ এক্টৰ এখন কিবা পঢ়িব লাগে নেকি লাগিব ডাইলগ ক'ব লাগিব নহয় কি নকম অঁ ডাইলেক্ট বুলি নহ'ব নাই নহ'ব তোৰ মাহটো নেকি কোনে বজা থাকে নহ'ব হে অঁ ডাইলগ ক'ব লাগিব তোৰতো পঢ়া শুনা নাই কোনে খুচি নাই বুলি আছে নেকি পঢ়া কথা দূৰ কথা নকবি কিন্তু মোৰ সন্দেহ তই অ আ ক খৰ অৰ্থই নাজান এ ভগৱান মহা বচন জানো মই জানা নকম বুলি হে জিলেবি মোক ওপৰত ৰাখো ক আ অ ক জানা ওয়া কখ অঁ ওয়া কখ পাতি মই কিটি মে পাস করছু মই কি পাছ কৰিছ কিটি মে পাস TTMF পাস TTMF পাছ কৰি পাইছে কোনোবাই ইবলা কি বুজিব মই পুৰিছো না হয় নেকি কি তাৰমানে TTMF কিটি মে পাস মানে পানি তুমি মিত্রি খেল হা আরে তুমি মিত্রি খেল পাস করে তাই হে ক্রিয়েছো ও পাছে কোৱা না এইবাৰ কেইবাৰ দিলি নাই সাতবাৰ মানুষ আৰু এইবাৰ দিছিলি যোৱাবাৰ দিছো দিছ নাম্বাৰ কিমান পালি সবে পাস করছে মই ফেল করছি কিয় পঢ়া ভালকে মাষ্টৰে ভাল পায় মোক নম্বৰ কিমান পাইছিলি নাম্বাৰ 100 100 অঁ এখন পেপাৰত 100 নম্বৰ থাকে 100 থাকে নহয় অঁ আরে ডাবল জিরো কাটা গেছি অঁ হে ডাবল জিৰ' কাটা গৈছি কাটা দাও নাই ওয়ান তো কাটা গেছি ডাবল জিরো বাজি গেছি আচ্ছা আত্রা বুলি কৈছো বেলেগক নুকুবি লাচনৰ কথা আছে না মাষ্টৰে কি কৈছে তোক মাষ্টৰে কৈছে ট্ৰাই এগেইন বুলি কৈছি ট্ৰাই এগেইন তই কি কৈছ মই কৈছো বেষ্ট অফ লাক বুলি কৈছো হয় নেকি ভাল পাইছি আৰু যাবা দিছি এতিয়া গম পালেনে এইকাৰণে মই কৈছোঁ তোৰ তই চাগে অ আ ক খৰ অৰ্থই নাজানো জানো কি জান ও আকৌ স্পষ্টকৈ কৈছ এটা থাকে ও আকৌ মানে না অঁ মিনিংটো ইমান ডেঙাৰা বুলি ভাবছি ক ও আকৌ মানে হল অঁ অ মানে অসমত অ মানে অসমত আ মানে আন্দোলন আ মানে আন্দোলন ক মানে কৰি ক মানে কৰি খ মানে খা খ মানে খা অসমত আন্দোলন কৰি খা চবেও খাব পাৰে তইতো বেলেগ বস্তুৱে খাতৰা বস্তু আচ্ছা এনেই ক ফলাখন জানা নেকি নেওতা সুধো কি ফল চব জানো মই হয় নেকি আচ্ছা এই আমাৰ দণ্ডে মাছুল যে শিকাইছিল তোক 1ৰ পৰা 1লৈ মাতি দিম নেকি অঁ এই একেবাৰে নালাগে ইমান বহুত দেৰি হৈ যাব 30ৰ পৰা 40লৈ মাত কৰপে ক'ত লাগে 30ৰ পৰা 40লৈ 30 रुपये 40 মাজৰ পিকে মাত্ৰ উল্টা পল্টা লাগে নালাগে মাত কম কৰি শ্বৰ্ট কৰি দিছোঁ চব কৰি দিছো অঁ মাত কালি মাতি নহ'ব নাই এতিয়া মাত আজি মাত্ৰ অঁ তই পাকঘৰ কি ধোৱাত এক্টিং কৰিবি ভাই কম কথা নেকি তাকেতো 30 रुपये 40 তাকেতো পাৰিম পাৰিবি মাত হা নহয় চিনাকি মানুহ দেখা পাইছো আচ্ছা মাত 30 কৰপে হা ক'ত লাগি আছে 30ৰ পৰা 40লৈ আধা কৈ দিছো কি কৈছা নহয় কেমেৰা মাৰি আছে অঁ দে ক 30 টো পাৰ মই দেখিনো হা নাই সি পাৰি বুলি কৈছো দে মাত 30 30 31 30 এই কি 30 একদিন মাতি আছো জলদি মাত 30 30 31 32 কি বলতে 34 34 34 35 36 37 38 39 30 মাত আগো মাত আছে মাত 30 30 31 30 31 32 33 34 35 36 37 38 39 30 আগো মাত 30 31 Ah. 32 33 34 35 36 37 38 39 30 40 টো পট গ'ল ক'ৰবাত মিঠাবা গুচি গৈছে নেকি
মই কৈছিলোঁ তই মূৰ্খ বুলি তাকেতো 40 ঈদ খাব গৈছে কথা ক'ব আহিছে তাকে বিশ্বাস নাপালো না খুজতি হৈছে নেকি তোৰ কথাটো মোৰ এনেকে লাগে আচ্ছা কফলাখন জানা কফলা কফলা জানো মাত কেনেকে মাত লাগলো অংক জানো অংক জানো মাত কোনটো মাত লাগলো যোগ অংক মাত বিহু জানো বিহু জানা বিহুটো মাত বাসাবি হল বিহু অঁ কি কৰিছ মাইনাস করছি দে, চুপ কিবা নেতা মাতিছ কি বলছি যোগ নেতা মাত অঁ কি কৰিছ দে মাত চুপ দুই একে এক কথা ক'ব আহিছ আগৰ নিউজাগিলা বেলেগ চিনেটো বেলেগ হৈ গেছে বেলেগ হৈ যায় কথা ক'ব আহিছ আচ্ছা তইতো কৈছিলি মোক মাষ্টৰে পাত্তা নাপায় নাপায় মাষ্টৰে পিছত যাম মই আগত যাওঁ মাষ্টৰ পিছত যায় মই আগত যাম তই আগত যা বোলে দুদিনমান মোক মাৰছি আচ্ছা কফলাখন মাত কফলাখন মাত কেনেকে মই ক'লো সেই পিছফালে চাই ল মোৰ পিছফালে নহয় অ' আৰু পিছফালে সেয়া আখৰবিলাক দেখিছে নাই ঘৰটো কেনেকৈ আছে ক অঁ ঘৰটো কেনেকৈ পেট কাটা অঁ তেনেকৈ মাত পজিশ্যন কৰি বটল মাত খুৰ লগাই খো ভুল লাগে ক খুৰ আছে যে হৈছে হাত পকা খো অঁ পেৰালাইছিছ হোৱা খো অঁ অপাৰেশ্যন হোৱা খো তোমাৰা উম পেট ওলোৱা প্ৰথম চৌ বঢ়িয়া ভৰি মাৰি থকা দুখীয়া চৌ অঁ ঠিকেনে লগা বুঢ়ীয়া জৌ অঁ সৰু চুলি পিছফালে বান্ধি লোৱা নিয় বেছি না অলপ অলপ হৈছে পাৰচোন তই পাৰিছা কিন্তু এক্টিং কৰিব পাৰিম না শ্বুটিং পাৰিবি কিন্তু দুই এটা ইংলিছ ক'ব লাগিব নহয় ইংলিছ ইংলিছ নাজানা তই জানো ইংৰাজী জানো ইংলিছতো টাইগাৰে মই ইংলিছত কি টাইগাৰ মানে বাঘ বাহ ইংলিছত হয় নেকি মাষ্টৰে কি কৈছে তোক শিকে থাকে পাতা নাপায় মাষ্টৰে তোৰ লগত পাত্তা নাপায় নাপায় চাই থাকে মোক এ বিপুলে কি কৈছে শুনিছে নহয় মাষ্টৰে বোলে কি পাত্তা নাপায় হয়নে নহয় ইংৰাজী হয়নে খতম গতিকে ৰাইজৰ আগতে মই এটা তাক ট্ৰেঞ্চলেশ্যন সুধিম কি বস্তু খোৱা বস্তু খালি খাবকে থাক নেকি কি পেঞ্চিল কি মই এটা শব্দ অসমীয়াত ক'ম অঁ আৰু সেইটোতো ইংৰাজীত ক'লে হ'ল আজি নালগে নেকি কালি ইমান কম কিয়া ৰাতি ইংলিছ নৰো মই দিনতহে মাৰো ফাঁচি গৈছ হে ফাঁচি গৈছ ন আছা নাই কথা আছে ন কি হয় এইটো পোহৰ হৈ আছে ধুনীয়া দেখি আছে নহয় ভালকে ভলটেজে নাই ন কিয় নহ'ব ভল্টেজ হে কোনমানৰ কথা আছে কম নাকি অঁ এইবিলাক পটেকা জোৰ দি আছে সৰুতে দেচোন দে কি ক'বা মোক কচোন কি ক'ব লাগিব অঁ এই পোৱালিটোৱে অঁ শুই শুই বিচনাত শুক্ৰবাৰে পায়খানা কৰি আছে ৰাতি তাকে পাছ পাবলৈ ভাল আছে হা নহয় পাৰি কৈছোঁ ক আজি ক'ব লাগিব নেকি এতিয়াই ক'ব লাগিব আজি ভাল লগা নাই গাটো মোৰ জোৰ জোৰ লাগি আছে এই পোৱালিটোৱে শুই শুই বিচনাত পায়খানা কৰি আছে শুক্ৰবাৰে ৰাতি কুকুৰাটো গুচি ৰ অঁ মইতো ক'ব লাগিব না তই ক'ব লাগিব মাষ্টৰেতো পাত্তা নাপায় নহয় নাপায় নাপায় অঁ ইংৰাজীত কি টাইগাৰ বাছ বঢ়িয়া কোৱা কি আছে কৈ পালোঁ মই হা ঠিক আছে পাৰি কোৱা তাকে পাছ পালোঁ কাৰোবাৰ বাচ্চা আছিল যাৰে নহওক জানে নহওক যাৰে নহওক তাকেতো জানে নহওক কোৱা কোৱা পূবফালে কৰিছি না পশ্চিম ফালে যি ফলে নহওক বাহানা নুলিয়াবি ওলোৱা নাই অঁ মাটিত না বিছনাত বিচনাত বিছনাত কৰিছিল অঁ কি বাৰে বা কৰিছিল শুক্ৰবাৰ শুক্ৰবাৰ ঠিকে অঁ আছে নহয় হেৰি কি হ'ল ৰাতিপুৱা কৰিছি নে গধূলি কৰিছি যেতিয়াই নহওক যেতিয়াই নহওক না অঁ পাঁচপা নৰিম যেন পাইছোঁ হা পাৰি পাৰি দে ক এ বি চি ডি কি এ বি চি ডি মাতিছ নহয় বহুদিন ইংলিছ কোৱা নাই যে মাবৰ খাইছে চাফা কৰি লৈছে দে দে ডি কি ডি বলছো কি দি ইংলিছৰ ডি অঁ অঁ ডি বাচ্চাইছ ঘুমে ঘুমে পাখানা অফিস শুকুরবার অফিস
গধূলি টাইমত বুজিছি না খাতৰা বস্তু সাধাৰণ বস্তু তই অ' গম পাইছোঁ তই কি বস্তু হয় তই কেনেকৈ চিনেমাত এক্টিং কৰিবি হে ঠিক আছে তোক মই ডিষ্টাৰ্ব নকৰোঁ বুজিছা তোৰ মই পিছত ইণ্টাৰভিউ ল'ম এতিয়া মই শেষৰ এটা ইণ্টাৰভিউ লৈছোঁ তোৰ পৰা আৰু লবি অঁ আৰু এটা মাত্ৰ কি বা ক'ব লাগিব উল্টা শব্দ বিপৰীত শব্দ কি কাৰণে মই যদি কওঁ দিন তই কবি ৰাতি মই যদি কওঁ ভাল তই কবি বেয়া মই যদি কওঁ ল'ৰা তই কবি ছোৱালী উল্টা উল্টা লগে লগে ক'ব লাগিব কিন্তু লগে লগে ক'ব লাগিব যদি পাৰ অ' চিনেমা চান্স পাই গ'লি আৰু সঁচা না অঁ তাৰমানে কেনেকৈ ক'ব লাগিব দিন বুলি ক'লে ৰাতি ভাল বুলি ক'লে বেয়া ল'ৰা বুলি ক'লে ছোৱালী উল্টা উল্টা শব্দ আপুনি কোৱাৰ পিছত না কোৱা মই কোৱাৰ পিছে পিছে ক'ব লাগিব পিছে পিছে অঁ পিছে পিছে ক'ব লাগিব লগে 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 ক'ব লাগিব উল্টা অঁ উল্টা এচোন দে কম নে নকম নে কম নকম ৰ না মই আৰম্ভ কৰাই নাই ৰ নাই মই চেষ্টা কৰিলোগেতো একো বুজিয়ে নাপায় সেই চব বুজিয়ে পায় ৰ না বিপুল আৰম্ভ কৰিব দে সেইটো বন্ধুটা মই চেষ্টা কৰিলোগেতো সেই কিয় বুজি নাপায় সেই বন্ধুটা আপুনি ইমান বুজি পায় আৰম্ভ কৰিয়ে দিলে সি চব চেষ্টাই কৰি দিলে একদিন মনে মন থাকছোঁ আপুনি 2 মিনিট কথা কওকচোন মনে মন থাক না আপুনি শুনি থাকক না সেই কি মানুহ এই সেই ইমান ভাল মানুহ মোকতো কমচে কম ক'ব দে এটা মোকতো কমচে বুলবুলক শুনি থাকিবা দি একো বুজিয়ে নাপায় সি চব বুজিয়ে পায় ৰ কিবা এটা কৰিব লাগিব আৰু কিবা এটা ভাল বুদ্ধি কৰক হেৰৌ না অলপ মনে মন থাকছোঁ এটা বুলবুল আপুনি শুনি থাকক না দিন ৰাতি ৰাতিপুৱা গধূলি ভাল বেয়া ল'ৰা ছোৱালী পুৰুষ মহিলা অসমীয়া বঙালী তোৰ মূৰটো আপোনাৰ ভৰি দুখন ননচেন্স গুড চেঞ্চ হে ভগৱান হে ভগৱান হে শৈতান কি হৈছে আপনি কে মানছি মনে থাক আপনি শুনি দিব এক ঘোষা মাৰি দিম মুখত আমার চুপা খাই দিন ননচেন্স ফুল চান্স হাফেন ফুল বেরে মনে থাক বুলি কৈছোঁ শুনি থাক বুলি কৈছো ন ইয়াত একো ক'বই নোৱাৰি কি সব শুনিয়ে থাকে কি হ'ব ইয়াৰ লগত কি নহব ইয়ার ভৰি লাঠি মাৰি দিম আমার চুপা খাই দিন বেলেগ বুদ্ধি কৰিব লাগিব ভাল বুদ্ধি করব লাগব তোক কোৱা নাই বুলি কৈছোঁ নহয় আপনাকে কৈছো বুলি কৈছো এক মিনিট মনে মন থাক 2 মিনিট আপনি কৈ থাকক না দি মোক বন্ধই নহয় ইয়াত দি মুখে পেল পেল কৰি দি মই নাযাওঁ দেই মই যাও দে বাই বাই ভিনি ভিনি টাটা মাৰুতি ননচেন্স ফুল চান্স ঠিক আছে মই নাযাওঁ দে ঠিক আছে মই যাম দে মই নাযাওঁ দে মই যাও দে মই নাযাওঁ দে যাও দে যা আহ মই এতিয়াই নগ'লোঁ দে মই এতিয়াই নগ'লোঁ মই নগ'লোঁ দে গিলু দে নাই নাই মই নগ'লোঁ মই গিলু দে যা আহ আরে নাযা কিয়া আরে না হে কিয়া হে যা আরে কি আইছ